কাৰ্বি আংলঙৰ উষা উথুপৰ কেতিয়াবা খবৰ লৈছেনে? কাৰ্বি পাহাৰৰ উষা উথুপ খ্যাত লীনা তেৰংপি আজি অৱহেলিত। গ্লেমাৰ আৰ্টিষ্টৰ ভিৰত হেৰাই গ'ল কাৰ্বি পাহাৰৰ উষা উথুপ আৰু কৃষ্ণা দেৱী। শিল্পীৰ শৰাত পাতি ভাল পোৱাসকলে কাৰ্বি পাহাৰৰ লীনা তেৰংপিৰ খবৰ লৈছেনে? কাৰ্বি আংলঙৰ কৃষ্ণা দেৱী উষা উথুপ খ্যাত শিল্পী লীনা তেৰংপি আজি অৱহেলিত। ভাগ্যৰ পাকচক্ৰত পৰি আজি গ্লেমাৰৰ ভিৰৰ মাজত ক'ৰবাত হেৰাই গ'ল লীনা তেৰংপি। কাৰ্বি আংলঙৰ কৃষ্ণা দেৱী উষা উথুপ খ্যাত লীনা তেৰংপি নামৰ শিল্পীগৰাকীৰ জীৱনৰ কৰুণ গাথাই এতিয়া হতচকিত কৰি তুলিছে বোকাজানৰ সচেতন মহলক। বোকাজানৰ সৰিয়হজানৰ পইচা ইংটি গাঁৱৰ জুলি তেৰণ আৰু দামোচা ইংটিপিৰ জ্যেষ্ঠা কন্যা লীনা তেৰংপিয়ে 1976 চনমানৰ পৰাই কাৰ্বি আংলঙৰ অপেৰা গ্ৰুপত গীত পৰিৱেশন কৰিছিল। টাৰলাংছ অপেৰা গ্ৰুপতে সংগীতৰ প্ৰাৰম্ভিক বিদ্যা শিকি সেই গ্ৰুপতেই থাকি 8 বছৰ ধৰি গীত পৰিৱেশনে নহয়, নিজেই গীত ৰচনা কৰিছিল আৰু নিজেই সুৰ কৰিছিল লীনা তেৰংপিয়ে। সেই সময়ত লীনা তেৰংপিৰ লগত একেলগে গীত পৰিৱেশন কৰিছিল বাৰী ৰং ফাৰ্পি, পখিলা লেকথেপি, ৰবীনা কবি, চেমচন ইংটিকে ধৰি ভালেসংখ্যক শিল্পীয়ে। পিতৃ মাতৃৰ মৃত্যুৰ পিছত লীনা তেৰংপিয়ে টাৰলাংছ অপেৰা গ্ৰুপ ত্যাগ কৰি ঘৰলৈ ঘূৰি আহি আৰ্থিক দৈন্যতাৰ বাবে আনৰ ঘৰত দিন হাজিৰা কৰি পাহাৰৰ পৰা খৰি কাটি বিক্ৰী কৰি পেটৰ ভাতমুঠি মোকলাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হয়। চৰকাৰৰ দৃষ্টিৰ পৰা অৱহেলিত হৈ থকা শিল্পী লীনা তেৰংপিয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি কোপতি আমাৰ নিচিনা দৰিদ্ৰ শিল্পীবোৰ কাৰ্বি স্বায়ত্ত পৰিষদখনৰ লগতে কাৰ্বি কালচাৰ ছ'চাইটিৰ পৰাও আজিলৈ কোনো ধৰণৰ সহযোগিতা নাপালো। এতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰখনৰ দৃষ্টি পৰিবনে এই দুৰ্ভগীয়া শিল্পী লীনা তেৰংপিৰ ওপৰত? লগতে শিল্পীৰ শৰাত পাতি জাতিপ্ৰেম দেখুওৱা সেইসকল ব্যক্তিয়ে দেখিবনে লীনা তেৰংপিৰ দুখ দুৰ্দশা? সাম্প্ৰতিক সময়ত এক ডাঙৰ প্ৰশ্ন। আমি টাৰলাংছ এমাহ দিনৰ মূৰত আমি গান শিকি আছিলোঁ, কিন্তু আমাক কঞ্চিলৰ পৰা একো সহায় দিয়া নাই। তাৰপিছতে একো মানে স্বাৱলম্বী মানুহ অহা নাই। কাৰ্বি কালচাৰেল ছ'চাইটিৰ ফালৰ পৰা একো নাই, স্বাৱলম্বী অহা নাই, একো বি নাই। নহ'লে কি চাবতো লাগিব আমাৰ ফালেও। তুলিৰাম ৰহাং দি অলপতো সহায় দিলেতো ভালে আছিলে। ঘৰৰ নাই, দুৱাৰ নাই, আমি খৰি বিক্ৰী কৰি পেলাই আমিতো ভাত খাওঁ। নিমখ তেল কি লাগে, খৰি বিক্ৰী কৰিব গ'লেহে আমি খাব পাওঁ। ঘৰত কাৰেণ্ট চাৰেণ্ট আছে নাই আপোনালোকৰ? নাই, নাই। কাৰেণ্টো নাই। পানী ক'ৰ পৰা খায়? পানীটো আমি একদম পাহাৰৰ তলফালে, কুঁৱা বি নহয়, কুঁৱা বি নহয়, এইটো পুখুৰীত আমি খাওঁ। ৰাস্তা পদূলিও নাই আপোনালোকৰ গাঁৱত? নাই, ৰাস্তা পদূলিও নাই, একো নাই। গাঁৱৰ মানুহবিলাক বি চাবলৈ বি অহা নাই। কাৰ্বি কালচাৰেল ছ'চাইটিৰ লগত জড়িত আছিলে। কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এতিয়া আপোনালোকক কিবা সহায় কৰিছে নাই? নাই ছাৰ, একো ধৰণৰ সহযোগিতা নাই। নাই। আৰু কাউন্সিলৰ ফালৰ পৰা? নাই। আপোনাক কাৰ্বি কি বুলি কয় কাউন্সিলৰ যিটো টাৰলাংছৰ অপেৰা গ্ৰুপতো আপোনাক গান গাই বুলি সেইটো সময়ত কাউন্সিলৰ মানুহো জানিছিলে? অঁ, জানিছোঁ। কিন্তু এতিয়া আপোনালোকৰ কোনো ধৰণৰ যোগাযোগ নাই ন? নাই। আমি বোকাজান কিয় কেনেকৈ আহিবলগীয়া হ'ল? মোৰ ঘৰতো সৰিয়হজা, তাৰপিছতে মাটি বাৰী নাই। আমি ইয়াত 10 গাঁওবুঢ়াৰ লগত মাটি খুজিছিলোঁ, তাৰপিছত ইয়াত দিছে, ইয়াতে আহিলোঁ আৰু। শেহতীয়াকৈতো আপোনাৰ দুটা গান খুব ভাইৰেল হৈছে ইউটিউবত। তাৰ গান এটা অকণমান গুণগুণাই দিয়কচোন। Vamos lang no, vamos lang no, kang rengke ula. Vamos lang no, vamos lang no. Isa. আপোনাৰ সহযোগ পাইছে নাই? নাই পোৱা। একো নাই পোৱা। একো নাই। আপুনি কাৰ লগত গান গাইছিলে সেইটো সময়ত? কোন আছিলে সেইটো সময়ত কাৰ্বি আংলং আৰু কোন শিল্পী আছিলে? শিল্পী আছে, এইটো কিবা এইটো ৱাৰ্কলুং, বাৰী ৰং ফাৰ্পি আৰু চেমচন সিং টি, জুগলিন তেৰণ পি, সিহঁতৰ লগতে মই গান গাইছোঁ। অপেৰা গ্ৰুপটোৱে ক'ত গান গাই? আমি কাৰ্বি আংলঙত গোটেইখিনি গালোঁ।
হয় নেকি উম, আপুনি এই গাঁওখনৰ নাম কি এতিয়া এইডোখৰ দংটি ডংকি দংটি দংটি ডকিংটি উম, কোন কোন আছে আপোনাৰ ঘৰত পৰিয়ালতে আমাৰ ল'ৰা ছোৱালী নাই মোৰ হাজবেণ্ড আৰু মই হাজবেণ্ড দুজন তাৰপিছত এতিয়া মোৰ ভাইবিলাক আহিছে হাজবেণ্ডে কি কৰে হাজবেণ্ড মানে একো কাম নাই আৰু খৰি বিক্ৰী কৰে সেইটোহে আমি খাওঁ মানে আৰু মাতো নাই মা দেউতা নাই মাও নাই দেউতাও নাই ভাই একটা আছে অপেৰা গ্ৰুপত থাকোঁতে আপুনি পইচা পাতি পাইছিলে নাই গান গাওঁতে নাই নাই পোৱা এনেই কালচাৰত এনেই সহায় দিছোঁ আৰু অপেৰা গ্ৰুপত চৰকাৰী সা সুবিধা একো পোৱা নাছিলে নাই ওলোৱা নাই উম, এতিয়া শেহতীয়াকৈ এই দুটা গান এতিয়া এইটো কোনে কৰিছে এই গানকেইটা হেৰি এইটো গান মই নিজে লিখিছোঁ নিজে লিখিছে উম, আপোনাক কোনে সহযোগিতা আগবঢ়াইছে এই ক্ষেত্ৰত আমি এইটো গান গা ৰিলিজটো অঁ আমাৰ প্ৰতাপ ছাৰ প্ৰতাপ সিং ৰংফা প্ৰতাপ সিং প্ৰতাপ সিং ৰংফাৰে মোক অডিঅ' লৈছে সিয়ে মোক বহুত সহায় কৰিছে আৰু আমিতো পইচা পাতি নাই ছাৰে মানে বোকাজানৰ পৰা ভৱজ্যোতিৰ সহযোগত এণ্টাৰটেইনমেণ্ট এক্সপৰ্ট কাৰেণ্ট